গাইস মোৰ পুৰণা ভিডিঅ' কৰা লোকেশ্যনত মই আকৌ আহি উপস্থিত হলো আকৌ এই পুৰণা ভিডিঅ' কৰা জায়গা মই এই জায়গাতে একদম আগৰ বহুত 300 মান ভিডিঅ' এই জায়গাখিনিতে মই বনাইছো যা নহওক বাৰু আজিও আকৌ সেই পুৰণা জায়গাখিনিতে আহি কিনে ভিডিঅ'টো বনাও ভিডিঅ' নহয় সৰু কথা এটা মানে কি মই এক জায়গাত যোগ হব বিচাৰিছো যোগটো কি আম আদমিত জয়েন কৰিব বিচাৰিছো নতুনকে এতিয়া আম আদমি যোগ কৰাটো ভাল হ'ব নে বেয়া হ'ব আপোনালোকে কি ভাবে আম আদমিত মই ভাবছো দেখটো সব শেষ করলে লুটিটো শেষ করলে সব বস্তু বিক্রি কৰি তো দেখুৰ অৱস্থা নহ করলে গতিকে পঢ়া শুনা শিক্ষা দীক্ষা থাকা মানুহৰ ভিতৰত অৰবিন্দ কেজৰিৱালৰ পঢ়া শুনা শিক্ষা দীক্ষা গোটাখানি বস্তু তাৰ আছে গতিকে সি দিল্লীত ভাল কামো কৰিছে অসমতকৈ বহুত ভাল কাম কৰিছে দিল্লীত দুখীয়া মানুহৰ বহুত ভাল কাম কৰিছে অসমতকৈ 100 গুণে ভাল কাম কৰিছে আমাৰ অসমতকৈ আৰু যা নহওক মই বাৰু বিজেপিকে ভোট দিয়া মানুহ আছিলো কিন্তু বহু কথা ভাবি চিন্তি মই ভাবছো কি মই আম আদমিত যোগ দি দেও আম আদমিত যোগ দি কিনে একদম বাম্বু মানে এনেকুৱা বাম্বু সোমাই দিম চৰকাৰক মানে কি য'ত বেয়া কাম কৰিছে য'ত দুৰ্নীতি য'ত যি সব বস্তু এই ভিডিঅ' দি প্ৰথমতে আম আদমিত যোগ কৰি লওঁ যোগ কৰি কিনে ভিডিঅ'ৰ মাধ্যমেদি একদম বাম্বু সোমাই দিম বুলি ভাবিছোঁ কেনেকুৱা হ'ব আপোনালোকে কি ভাবে যোগ কৰাটো ভাল হ'ব নে আম আদমিত জইন কৰাটো মই ভাল হ'ব নে জইন নকৰাটো ভাল হ'ব কি ভাবে আপোনালোকে আম আদমিক ভাল পায় নে নাপায় ভিডিঅ'টোত কমেণ্টত বঢ়িয়াকৈ জনাই দিবচোন দিল্লীত কেনেকুৱা কাম কৰিছে আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি ফেচবুক এইগিলা ইউটিউব সেইবিলাকৰ যোগেদি আপোনালোকে জানাই সবখিনি বস্তু দেখাই পাই আছে অসমতকৈ আৰু দিল্লীতকৈ বস্তুখিনি দেখাই পাই আছে এতিয়া চৰকাৰেতো বিজেপি চৰকাৰেতো একদম পাৰলি হাগাটো GST লগাই দিব চাউলৰ পৰা আদি কৰি সবতে GST লগাই বস্তুৰ দাম চামৰো পৰা আদি কৰি এইগিলা আৰু ক'ব নাযাওঁ আৰু সেইগিলা আপোনালোকে নিজে জানেই ভুক্তভোগীয়ে সেইকাৰণে বহুখিনি কথা চিন্তা কৰি মোৰ লগতো ধৰ বহুখিনি মানুহ আছে সেইখিনি মানুহকো মই ধৰ আম আদমিত লৈ যাম বুলি ভাবছোঁ গতিকে আপোনালোককো কথাটো কৈ থলো মই আম আদমিত যোগ দিয়াটো ভাল হ'ব নে বেয়া হ'ব নিজৰ দেশৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে নহয় নিজৰ দেশৰ কাৰণে বস্তুবিলাক বাচাবাক লাগি নিজৰ দেশক ভাল পাওঁ আইমেট্ৰিক ভাল পাওঁ গতিকে সেইকাৰণে মোৰ লগতে মই আৰু বহুসংখ্যক কৰ্মচাৰীক আৰু কি বহুসংখ্যক মানুহক আৰু মোৰ বন্ধুৱে হওক বা আৰু কিবা কিবি আছে মোৰ এনেকুৱা সেই গোটেইখিনি মানুহক মই একদম আম আদমিত যোগ দিয়াব বিচাৰিছোঁ আৰু লগতে ময়ো হ'ব বিচাৰিছোঁ যদি আপোনালোকে হবা দিয়ে হম যদি আপোনালোকে হবা নেদে তেতিয়াহ'লে নহয় আপোনালোকে কি ভাবে যোগ দিয়াটো ভাল হ'ব নে বেয়া হ'ব আপোনালোকে কি ভাবি আছে 2024 কি কম আৰু মুখেদি আছিল কিন্তু বেৰা দি ৰাখি দিছোঁ কথাটো নকলো আৰু বহু কথা ভাবি চিন্তিয়ে সিদ্ধান্তটো এতিয়ানো লোৱা নাই আম আদমি যোগ দিওঁ নে নেদাওঁ হয়তো দিম চাগে যদি দিব লাগে আৰু নালাগে যি আৰু দিব লাগে যদি নালাগে যদিও আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিয়ক তাৰপিছত আৰু বাম্বু ভিডিঅ'বিলাক য'ত দুৰ্নীতি হৈ আছে য'ত যি হৈ আছে সব বস্তু বিন্দাছ একদম দেখাই দিম এই চেনেলত এনেও মই নিউজ টাইপৰে কৰিম সেইকাৰণে মই অলপ ঘূৰি আছোঁ হেৰি কৰি আছোঁ এইটো চেনেল নিউজ টাইপৰে চেনেল কৰিম প্ৰফেশ্যনেল হিচাপত নিউজ টাইপৰ চেনেল কৰি দিম সেইকাৰণে এইকেইদিন মই ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই অলপ কিবা কামত এনেকৈ ঘূৰি আছোঁ এতিয়া মই আম আদমিত যোগ দিম নে নিদিম লাষ্টত আকৌ একবাৰ সুধিছোঁ আম আদমিত যোগ দিয়াটো ভাল হ'ব নে বেয়া হ'ব এই গধূলিয়ে হ'ল বাৰু বেয়া হ'ব সেই কথা আপোনালোকেও ভাবি চিন্তি চাব দেশৰ অৱস্থা বৰ্তমান কেনেকুৱা হৈ আছে দুখীয়া চাম কেনেকৈ মৰি গৈছে সবতে এনেকৈ GST লগাই দিলি সবতে হেৰি কৰি দিলি গতিকে আমি নৱপ্ৰজন্মই দেশখন বচাব লাগিব নৱপ্ৰজন্মই দেশখনক সুন্দৰ কৰি তুলিব লাগিব এনেকৈ ইদেই বেছি সিদেই বেছি সব বস্তু বেছি আদানী কেইটামান মানুহ কেনেকৈ ধনী কৰিলি দেশখন নচলে নহয় দুখীয়া চাম ক'ত যাব দুখীয়া চামে পেটত গাঁঠি দি মৰিব লাগিব দেখোন চাউলকেইটা বিনামূলীয়া দি থাকিলে নহ'ব ন তাতেও বহুত কথা আছে কথাবিলাক মই সময়ে কৈ থাকিম গতিকে এইখিনিয়ে আৰু কিন্তু মই ভিডিঅ' নিয়াৰ কাৰণটো হৈছে কি অলপ এনেকুৱা আম আদমি তাতেও গেছোঁ নাযাওঁ নহয় অফিচত গেছোঁ যাই কিনে মোৰো কিছুমান কথা আছিল ময়ো কথাখিনি কৈছোঁ ধৰ হয়তো যোগ দিম চাগে আৰু চাই লওঁ কি কৰিব পাৰি যদি যোগ দিব লাগে বুলি ভাবে আপোনালোকে কমেণ্টত লিখি দিব আৰু আপোনালোকেও পাৰে যদি মই যোগ দিয়াৰ পিছত আৰু আপোনালোকক ক'ম আপোনালোকেও আহিব আম আদমিত ভাল হ'ব দেশৰ ভাল হ'ব কাৰণ কি শিক্ষাই সব বস্তু উন্নত কৰে শিক্ষা নহ'লে কোনো বস্তু উন্নত নহয় গতিকে শিক্ষাৰ লগতে সব বস্তু যোগ হৈ আছে গতিকে অৰবিন্দ কেজৰিৱাল বহু শিক্ষা দীক্ষা থকা মানুহ আপোনালোকে জানেই নিশ্চয় সেয়াই আৰু গধূলি হৈছিল পিকচাৰটো ভাল নহৈছিল আন্ধাৰ পিকচাৰটো হৈ আছিল গতিকে আজিলৈ বাই বাই ধন্যবাদ সৰু আপডেট এটা আছিল মানে কি মোৰ আৰু মই ভাবি আছোঁ কৰোঁ নকৰোঁ এতিয়ানো ঠিক হোৱা নাই আপোনালোকে যদি কৰিব দিয়ে তেতিয়াহ'লে কৰিম ধন্যবাদ।